এতিয়া লগ্নত মংগল থকা লোকসকল কেনেকুৱা ধৰণৰ হয়? লগ্নত মংগল থকা লোকসকল সাধাৰণতে খুব খঙাল প্ৰকৃতিৰ লোক হোৱা দেখা যায়। তেওঁলোকৰ গৰম মেজাজৰ, সৰু সৰু কথাত খং উঠে, খুব এনাৰ্জি বেছি তেওঁলোকৰ এনাৰ্জি খিনি ক'ত ইউজ কৰোঁ তেনেকুৱা ধৰণৰ কথা থাকে। গতিকে তেওঁলোকৰ লগ্নৰ মাংগলিক লোকসকল সাধাৰণতে খঙাল প্ৰকৃতিৰ হোৱাৰ কাৰণে তেওঁলোকৰ কিছুমান অসুবিধাৰ সৃষ্টি হয় কেতিয়াবা, আৰু কোনোবা ক্ষেত্ৰত মাংগলিক হোৱাটো ভালো দেখা পোৱা যায়। কাৰণ মংগলৰ এনাৰ্জিখিনি ইউজ কৰা যদি প্ৰফেশ্যনত জড়িত হয়, তেনেকে ধৰক কোনো ফিজিকেল এক্টিভিটি খুব বেছি ইউজ হোৱা বা ফ'ৰ্চত কাম কৰা লোকসকল, পুলিচ মিলিটাৰী আদিত জড়িত লোকসকল বা স্পৰ্টছমেনসকল, তেওঁলোক মাংগলিক হ'লে খুব ভাল। তেওঁলোকৰ মংগলৰ যিখিনি এনাৰ্জি তেওঁলোকে নিজৰ পজিটিভ কামত ইউজ কৰিব পাৰে আৰু তেনেধৰণে সফলতা লাভ কৰে। এইখিনি হ'ল লগ্নৰ মাংগলিকৰ পজিটিভ চাইন। নিগেটিভ চাইন হিচাপে ক'বলৈ গ'লে খং ৰাগ বেছি হোৱাৰ কাৰণে মানুহৰ লগত তেওঁলোকৰ যদি এনাৰ্জিখিনি ইউজ নহয় খুব ভাল কামত, তেতিয়া নিগেটিভ কামত এনাৰ্জিখিনি ইউজ হয়। গতিকে মানুহৰ লগত কাজিয়া পেচাল বেছি হোৱা দেখা যায়। খং ৰাগৰ কাৰণে কেতিয়াবা তেওঁলোকে বিপদত পৰাও দেখা পোৱা যায়। এইখিনি হ'ল লগ্ন মাংগলিকৰ চৰিত্ৰ।